हेलो फ्रेंड्स मिसिंग नाम्बार उलिওৱাটো ইন জেনেৰেল পৰীক্ষাত আহে কাৰণ এইটো এটা বুদ্ধিমত্তাৰ পৰিচায়কো হয় ৰিজনিং টেষ্ট হয় গতিকে এটা যে প্ৰশ্ন আহিব খাটাং পিছৰবাৰ পৰীক্ষাটো মই কৈছিলোঁ আহিছে তেনেকুৱাকৈ গতিকে চাওক আপোনালোকে এনেকুৱা যেতিয়া পাব আপোনালোকে ৰিলেশ্যন উলিয়াব চেষ্টা কৰিব কোন কিমানকৈ বাঢ়ি আছে বা কিমানকৈ কমি আছে বা কিমানকৈ এবাৰ বাঢ়িছে আৰু কিমানকৈ এবাৰ কমিছে তেনেকৈ তাৰমানে ৰিলেশ্যনটো আপোনালোকে বুজি লৈ তাত উলিয়াব ভাবি ল'ব কোনোবাটোৰ স্কুৱেৰ হৈছে নেকি কোনোবাটোৰ কিউব হৈছে নেকি তেনেকৈ আপোনালোকে অকণমান মগজুটো সুস্থিৰ কৰি লৈ শান্তিৰে ভাবিলে আৰামত এনচাৰটো ওলাই যাব গতিকে চাওক 1 3 5 7 9 তাৰপিছতো কি হ'ব লাগে চাওক 2 যোগ হৈছে 2 যোগ হৈছে 2 যোগ হৈছে 2 যোগ হৈছে তাৰপিছত 2 যোগ হৈ আমি উত্তৰ পাম 11টো এইটো গোটেই সহজ এনেকুৱা আহিবও পাৰে হয়তো ইয়াতকৈ টানহে আহিব গতিকে নেক্সটটো চাওক 56 58 62 70 তাৰ নেক্সটটো কি উলিয়াব লাগে গতিকে 56 লগত কি হৈছে 2 যোগ হৈছে 2 পিছত হৈছে 4 যোগ 4 পিছত হৈছে 8 আৰু নেক্সট হ'ব লাগে 16 নহয় জানো গতিকে 16 পিছত আকৌ গৈ কিনে তেহেঁতে কি হ'ব 32 32 হ'ব নেকি চাওক আপোনালোকে 16 86 লগত 32 যোগ হৈ 32 যোগ হ'লে কিমান হয় হয়নে হয়নে নহয় চাই লওক এবাৰ 86 লগত 32 যোগ হ'লে কিমান হ'ব 118 হ'ব গতিকে নিশ্চয় আমি উত্তৰটো পাইছোঁ 86 কিন্তু তাৰ কাৰণে আমি ৰিলেশ্যনটো আপোনালোকে বুজি পাইছে নে নাই 2 হৈছে তাত 2 স্কুৱেৰ হৈছে 2 কিউব হৈছে তাত 2 টু দি পাৱাৰ 4 হ'ব তাত 2 টু দি পাৱাৰ 5 হ'ব 2 টু দি পাৱাৰ 6 হ'ব এনেকৈ গতিকে এইটো হৈছে ৰিলেশ্যন এই ৰিলেশ্যনটো ধৰা মানে খুবেই দৰকাৰ নেক্সটটো চাওক 32 19 8 নেক্সটটো কি হ'ব ইয়াতে বিয়োগ হৈ গৈ আছে 13ৰ পৰা কিমান বিয়োগ কৰিলে আমি 19 পাওঁ 13 তাৰপিছত 19ৰ পৰা 8 কিমান বিয়োগ কৰিলে পাম 11 নেক্সট আমাৰ মতে কি হ'ব লাগে -9 হ'ব লাগে কিন্তু ইয়াতে অপশ্যন দেখোন নাই -1 থাকিলে এইটো শুদ্ধ হ'লেহেঁতেন নহয় জানো কিন্তু এতিয়া উত্তৰে নাই গতিকে আমি অন্য এটা ৰিলেশ্যন আমি বিচাৰি উলিয়াওঁ যে মৌলিক সংখ্যাকেইটা হৈছে চাওক নেক্সট যিকেইটা মৌলিক সংখ্যা হৈ আছে সেইকেইটা বিয়োগ হৈছে গতিকে উত্তৰটো চিয়ে হ'ব বুজিছে এনেকৈ অকণমান ডিফাৰেঞ্চ উলিয়াই কিনে আমাক ক্ৰিটিকেল কৰি দিব পাৰে আপোনালোকে মানে যদি কিবাকৈ কথাটো মানে লিংকটো ধৰিব নোৱাৰে অন্য লিংক এটা বিচাৰি উলিয়াব চেষ্টা কৰিব এতিয়া এইটো চাওক 1 2 10 37 101 কি হ'ব ভাবকচোন 1ৰ পিছত 2 হৈছে তাত একেবাৰে 10 তাৰপিছত একেবাৰে 37 হা গতিকে কি হৈছে ৰিলেশ্যনটো উলিয়াবলৈ চেষ্টা কৰক কিবা লগত কি যোগ হৈছে কি যোগ হৈ আছে যোগ কেনেকৈ হৈ আছে মানে কি ৰিলেশ্যন বনিছে এইটো চাই লওক 1ৰ লগত 1টো যোগ হৈছে বুজিছোঁ কিন্তু 1ৰ 2ৰ লগত 8 যোগ হৈছে 10ৰ লগত 27 যোগ হৈছে মানে কি কেনেকুৱা হৈছে কথাটো 1 স্কুৱেৰ যোগ হৈছে নেকি 2 স্কুৱেৰ হ'লে দেখোন 4 হয় ন নাই তেনেকৈ নহয় 1 কিউব তাৰপিছত হ'ব 2 কিউব মানে 8 নহয় জানো তাত 3 কিউব মানে 27 আৰু এইটো কি হ'ব 3 টু দি পাৱাৰ 4 হ'ব নহয় জানো ইমানখিনি যোগ হৈছে ইমান হৈছে গতিকে 3 টু দি পাৱাৰ 5 বুজিছেনে ইয়াতে যেতিয়া 3 টু দি পাৱাৰ 4 হ'ব 27 তিনিগুণ কিমান হয় নহয় এইটো 3 কিউব নহয় 4 কিউব হ'ব তাৰপিছত 5 কিউব হ'ব চৰি গতিকে অৰ্থাৎ 2 কিউব হৈছে 3 কিউব হৈছে ন 4 কিউব লগ লাগিলে কিমান হয় 4 4 16 64 যোগ হৈছে 37ৰ লগত 64 যোগ হৈছে 101 পায় তাত 5 কিউব কিমান হ'ব 5 5 25 5 কিমান হয় 5 5 25 5 কিমান হয় কওক 225 গতিকে সিমানখিনি যেতিয়া যোগ হ'ব তেতিয়া কিমান হ'বগৈ 225 যেতিয়া যোগ হ'ব কিমান হ'ব কওক 25 5 গুণ 225 নেকি 25 5 গুণ দেখোন 125 হয় ভালকৈ চাওক আপোনালোকে 125 আৰু 100 লগ লাগি আমি উচি উত্তৰটো পাম গোটেই সহজ আপোনালোকক অকণমান কৰিবলৈ চান্স দিছোঁ অকণমান মগজুটো সুস্থিৰ ৰাখি কিনে কৰিব কথাবোৰ যাকে তাকে এনেই মানে কনফিউজ হৈ নাথাকিব অংক বোলা বস্তুটো এনেকুৱাই মই কৈছোঁৱেই মগজুটো সুস্থিৰ ৰাখি কৰিব 5 11 23 47 95 কি ইয়াতে কিনো হেৰি লাগিছে কানেকশ্যন হৈছে চাওকচোন
ভালকৈ চাওক, নিশ্চয় পাৰিব। এইটো কি হৈছে জানো, 5ৰ পিছত 10 হ'ল, 5 দুগুণ 10 আৰু 1 লগ লাগিলে নহয় জানো 11, 11 দুগুণ 22 প্লাছ 1 লগ লাগিলে তেনেকৈ 23 দুগুণ 46 প্লাছ 147, ঠিক আছে। 47 ইনটু 2 94 প্লাছ 195। আচ্ছা, মানে চবতে কি হৈছে, ইনটু 2 হৈছে প্লাছ 1 হৈছে, গতিকে 95ৰ লগতো আমি ইনটু 2 কৰি দিম। 5 দুগুণ 10 190 প্লাছ 1, এইটো উত্তৰ শুদ্ধ হৈছে। এনেকৈ অতি সহজত আপোনালোকে ভাবি চিন্তি উত্তৰবোৰ কৰিব, অতি সহজত পাৰিব। চাওক, এইটো 8 3 11 14 25, 8 3 11 14 25, 8 3 11 হৈছে, 3 11 14 হৈছে, 14 11 25 হৈছে, আৰু 25 14 29 হৈছে। কিছুমান সৰু সৰু কিছুমান ষ্টেপবোৰ আপোনালোকে মনত ৰাখি যাওক, তাৰমানে কেনেকুৱা ষ্টেপ হৈছে, এনেকুৱা ষ্টেপৰে মডিফাই হৈ আহিব, নহ'লে মানে সেইখিনি অকণমান কথাবোৰ বুজি চাওক, মানে ৰিলেশ্যন অকণমান বনি থাকে কথাবোৰ, বুজিছেনে। এইটো চাওক, নেক্সট 8 27 64। আচ্ছা, উলিয়াওকচোন। 8 19, 27ৰ লগত কিমান যোগ লাগিলে, প্ৰত্যেক কথাতে যোগ কৰিও নহয় কথাবোৰ, বুজিছেনে। এইটো চাওকচোন, 2 কিউব হৈ আছে, 3 কিউব হৈ আছে, 4 কিউব হৈ আছে, 5 কিউব হ'ব, হয়নে নাই। 5 কিউব হ'লে 125 উত্তৰ আহিব। অতি সহজত আপোনালোকে মানে একদম মানে টু স্কুৱেৰ হৈ আছে নে, কিউব হৈ আছে নে, প্লাছ হৈ আছে নে, মাইনাছ হৈ আছে নে, 1 বাঢ়ি আছে নে, 2 বাঢ়ি আছে নে কি বাঢ়ি আছে, এবাৰ 1 বাঢ়িছে, এবাৰ 2 বাঢ়িছে, এবাৰ 4 বাঢ়িছে, এনেকৈ বাঢ়ি আছে নে কমি আছে নে, তেনেকৈ কথাবোৰ ভাবি লওক এবাৰ। তাৰপিছত পটককৈ ৰিলেশ্যনবোৰ উলিয়াবলৈ চেষ্টা কৰক। নেক্সট চাওক, 2 29 38 47, ভাবকচোন এইটো কেনেকৈ হয়। এইটোতো নাই দেই, এতিয়া ভাবকচোন কেনেকৈ হৈছে। 29 38 হ'ল, 47 হ'ল। ৰিজনিঙত মানে যা তা লজিক লগোৱা থাকে, তোমাৰ প্লাছ মাইনাছ নহ'বও পাৰে। চাওক, মোৰ পেটাৰ্ণকেইটা চালে হয়তো আপুনি পৰীক্ষাত হয়তো এনেকুৱা পেটাৰ্ণৰ অহাৰ সম্ভাৱনা আছে, ভালকৈ বুজি চাব। চাওকচোন কেনেকৈ হৈছে। 7ৰ পিছত হৈছে 8, 8ৰ পিছত হৈছে 9, নহয়নে বাৰু। 2ৰ পিছত হৈছে 3, 3ৰ পিছত হৈছে 4, ইফালে 1 1 যোগ হৈ আছে, ইফালে 1 1 মাইনাছ হৈ আছে, গতিকে 4ৰ পিছত কি হ'ব, ইফালে আহি 5 হ'ব আৰু 6 হ'ব, 6ৰ পৰা এনেকৈ বাঢ়িলে 7 হয়, নহয় ন, 56, এইটো উত্তৰ। নেক্সটটো চাওক, 5 16 51 আৰু 158, গতিকে চাওকচোন মানে উত্তৰটো কি হ'ব ভাবক। চাওক ভালকৈ, ইমানখিনি অলপ খবৰকৈ উলিয়াব পাৰিব লাগে। 5ৰ পিছত 16 কেনেকৈ হৈছে, 5 16ৰ পিছত 51 কেনেকৈ হৈছে, চাওকচোন। 3 পূৰণ কৰি দিছোঁ, 15 হয়, যোগ 1 যোগ কৰি দিছোঁ যেনিবা, ইনটু 3 প্লাছ 1 কৰি দিছোঁ। ঠিক তেনেকৈ ইনটু 3 প্লাছ, ৰিলেশ্যনটো চাই লওক, 3 হৈ আছে, মিলি গৈছে ন। ইনটু 3 প্লাছ মানে 153 হ'লে, আৰু তাৰ লগত কিমান যোগ দিব লাগিব, 5 যোগ দিব লাগিব। ঠিক তেনেকৈ আকৌ আমি এইটোক 3 পূৰণ কৰি কিমান যোগ দিব লাগিব, 7 যোগ দিব লাগিব, গতিকে এইটো উত্তৰ ওলাব। 158ক ইনটু 3 কৰি দিয়ক, 7 3 24, 15, 374 প্লাছ 7, 1 8 3 মানে 4 481, 481 এনচাৰ হয়, নহয় জানো। ভালকৈ চাওক এবাৰ, হয়নে নহয় জানো। গতিকে অতি সহজতে আপোনালোকে এনেকৈ কৰিব পাৰিব, একো কথাই নাই, মানে উত্তৰ চাওক আৰু প্ৰশ্ন চাওক, নহয় জানো। আপোনালোকে আৰু মই যে কৈ থাকোঁ, এনে মানে বুজি নাপালে অপশ্যন চাই আপোনালোকে কৰিব পাৰিব। এই দুটা মানে ইমানখিনি বঢ়াৰ বহুতেই কম চান্স আছে, এই দুটাৰ মাজতে হোৱা চান্স আছে, 50-50 চান্স থাকে, তেনেকুৱা, বুজিছেনে নাই। গতিকে অকণমান কি জানেনে, পৰীক্ষাবোৰত কি হয়, বুদ্ধিমত্তাৰ প্ৰশ্ন সোধা আহে, গতিকে আপোনালোকে সেইমতে আপোনালোকে বুদ্ধি লগাই উত্তৰবোৰ কৰিবলৈ চেষ্টা কৰিব, নিশ্চয় পাৰিব। বাই বাই, আৰু লাইক শ্বেয়াৰ কৰি দিব দেই প্লিজ।